Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। মই বহুত দিনে ভিডিও দিব পৰা নাই কাৰণ গাটো অলপ ভাল নাছিলে আৰু বেটাৰ জন্মদিনৰ মানে কিছু অংশ আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি মই ৰেকৰ্ড কৰি ৰাখিছিলো তাকে আজিলৈকে মই শেয়াৰ কৰিব পৰা নাই আপোনালোকৰ লগত। বেটাৰ জন্মদিন 6 এপ্ৰিল আছিল। 6 এপ্ৰিলৰ পৰা আজিলৈকে মই শেয়াৰ কৰিব পৰা নাই আপোনালোকৰ লগত। মানে গাটো ভাল নহলে আৰু এনেকে মনো নাযায়, মনটো ভাল লাগি নাথাকে। সেইকাৰণে ভাবিলো আজি শেয়াৰ কৰো। মই বেছিও ৰেকৰ্ড কৰিব নোৱাৰিলো কাৰণ অখলহৰীয়া মানুহ, কি কৰিম কি নকৰিম, অকলে ভিডিও বনাম নে মানুহ চাম তেনেকা হৈ গল। সেইকাৰণে মই বেছি ভিডিও কৰিব নোৱাৰিলো। যিমান কোন মানে ৰাখিছো সিমান কোনে আপোনালোকৰ লগত শেয়াৰ কৰো। আপোনালোকে যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক কৰিব আৰু হেকত ভিডিওটো চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে ব্লগ নহলে চাই লওক ভিডিওটো। চেন্ডেলটো আনো চেন্ডেলটো ইয়াত নথবা, চেন্ডেলটো পাছত থৈ দিয়া নেকি। এতিয়া বেটাৰ কাৰণে অংগনবাদীত অকণমান নিয়মটো কৰি দিছে। পায়স বুট এনেকৈ খাবলৈ দিব। এতিয়া পায়সটো কলপাতো দিম নে নমো কৰা বাইদেউ নমো কৰিছে। যুগে যুগে লাভ দিব, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ দিব, ধৈৰ্য দিব, শক্তি দিব। পঢ়ি শুনি যেন ভাল মানুহ হ'বলৈ আপুনি আশীৰ্বাদ স্কুলৰ পৰা আহি এতিয়া ঘৰত লাগি আছো। এফালে সালাড কাটি আছে হাজবেণ্ডে আৰু আমি যিমান পাৰো দুইটাই কৰি আছো। আৰু এফালে মই বনাইছো চিকেন আলু বিলাহী তেনেকৈ দি বনাম। এটা ভাজি কৰিছো, দাংবডি আৰু আলু ভাজি কৰিছো, সালাড বনাইছো, দাইল বনাইছো আৰু চিকেন বনাম। এয়া এতিয়া কেক কাটিবলৈ লৈছো। ডৰিমন কেক এটাকে আনি দিলো আৰু ৰবা bye bye.
পাপাক খুৱাই দিয়া পাপাকে খুৱাই দিয়া পাপাক খুৱাই দিয়া পাপাক খুৱাই দিয়া মাক খুৱাই দিয়া মাক অকণমান খুৱাই দিয়া তাৰপিছত আইতাক খুৱাবা ককা ককা এইফালে মাক খুৱাই দিয়া না মাক খুৱাই দিয়া মাক কমা খুৱাই দিয়া মাক খুৱাই দিয়া না মাক খুৱাই দিয়া তুমি খাই লোৱা মাক খুৱাই দিয়া বাবা আইতাকক খুৱাবলৈ আইতাকক দিয়ক তো ককাক দি মমটো কেক নহয় নেকি সেইটো খাই পেলাই বোলে কেক নহয় মই আকৌ খালে ভাল লাগিছে ল'ৰাটোক দেই কিন্তু হয় নে বা ভাল লাগিছে কিন্তু দেই থাকি বনাই